Dubuka hojai pen chenglok han bepar claim bang atum karbiang long han bepar claim bang atum aphan ningkang samsi chipaklam. Mati jong ni phai kep erni pen Dubuka hojai pen kiwana han abepar ke claim atum phan karbiang long along han abepar nang padut long ledet ajok ningkang samsi chipaklam po. Kedam tang ni aprang Dubuka pen kiwan karbiang long hitie long han ke Georgia phan hanagari Van pen nang joy bomlu. Bonta karbiang long along inut bang hini han bepar klematum abang khangdun cheksi achiru laplo. Dak han nang joy dun long lik ladake nitum along pensi han ponlong chajipu kaning jedun pen achiru laplo. Lapen han kanahok dupon koklo. Lasi bangso kisung along karbiang long autonomous council ke jatumta nang lang pidun nang ji laki Radaphan kipasung akamsi claim rong ate nitum Dubuka hojai pen kiwana han ke ador ki jumsi Radaphan ke joy ponpon bonta karbiang long han bepar ke claimatum ador kipabat loke rad kachunamatum ta lasi kisung dukok titilo lasi laso kisung pen pajok pon nangji usi Dubuka hojai pen kiwang hana bepar claim bang atum pen ningje pon usi nilitum News Fast Perang ki Dorsing Perang pen Dirta nang palik. আমার এই Dubukar পৰা যিবিলাকে লয় আকৌ মাঞ্জা যাব দিয়ে আপোনাৰ ডিফু যাব দিয়ে কিন্তু বকুলিয়াৰ পৰা এই সাইডত সিহঁতে যাব নিদিয়ে ডাইৰেক্ট বন্ধ কৰি দিয়ে গাড়ীবোৰ খাৰা কৰি দিয়ে আমি আগতে মাল বেচিছো তাত সস্তাই বেচি আছো আজিও আমি সস্তা বেচি আছো আজিও আমি বিলাহী 40 টকাৰ পৰা 38 টকালৈকে বিলাহী বেচি আছো ফুলকবি 20 টকাৰ পৰা 22 টকা বেচি আছো ইহঁতে দাম বেছি বেচি আছে আমাৰ মাল যাব নিদিয়ে এইটোৱে আপোনাৰ কোনে ৰখাইছে আমাৰটো পাৰুখা গেট পাৰ কৰি জানে নেকি কোন ডিপাৰ্টমেণ্ট নেকি ডিপাৰ্টমেণ্ট মানুহ নহয় এইটো কোনে ৰাখিছে আমি তো এইটো নাজানো দম দিয়ে সিহঁতে দম দিয়ে আমাৰ গাড়ী কেইটা খাৰা কৰি ৰাখি দিছে যোৱা বৃহস্পতিবাৰ এইবিলাক একটা মাল যাব দিয়া নাই আমাৰ সব মাল আমি ঘূৰাই আনিছো কিছু মাল বেচিব দিছে তাৰপিছত ডিফুৰ পৰা বোলে ছাৰ আহিব ছাৰে অৰ্ডাৰ দিলে তাৰপিছত যাব পাৰিব এনেকুৱা কৰি সিহঁতে একটা দুটা গাড়ী আকৌ একটাৰ পিছত গাড়ী এৰিছে তাত ডেন্ডাঘাট যাব লাগিছিলে এইটো মাল বেচিব পৰা নাই সব মাল আকৌ আমাৰ ইয়াত আনি ঘূৰাই দি দিছে আমাৰ বহুত টকা লছ আৰু এই চব্জি আজিও আছে আমাৰ ইয়াত আজি আমি ফুলকবি 18 টকাৰ পৰা 20 টকা বেচি আছো বান্ধাকবি 16ৰ পৰা 18 টকা বেচি আছো বিলাহী মই নিজে আনিছো মোৰ নিজৰ গাড়ী এতিয়াও খৰা আছে ইয়াত আজি আমি ইয়াত 40 টকা 38 টকা বিলাহী বেচি আছো অৰুণাচলৰ বিলাহী এটুতো আপকো কাৰ্বেট দিয়া নহয় আমাৰ ইয়াৰ লোকেল বিলাহী নহয় এটো অৰুণাচলৰ মাল এক নম্বৰ যেটো বিলাহী কোৱালিটি এটো বেচি আৰু দুই নম্বৰ কোৱালিটিৰ বিলাহীটো আমি বেচি আছো 28 টকাৰ পৰা 30 টকা এইবিলাক হাটুৰিয়া ইয়াৰ পৰা নি ইহঁতে কম দামত বিক্ৰী কৰে তাত ললে তাৰ দুদিন একদিন থাকিলে এটো পচা মাল বেচিব লাগিব ইহঁতে এনেকুৱা কৈ আছে এটো পচা মাল হলে বেচিব লাগিব ললে নহলে নিব লাগিব এইটো কৈ আমি নমস্কাৰ মই ইয়াৰে ব্যৱসায়িক আপোনালোকৰ মাধ্যমত খবৰটো বিচাৰিছোঁ কি আমাৰ মানে কি কাৰ্বি আংলঙত আমাৰ যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে এক আজি 10 ডিচেম্বৰ পৰা আলু পিঁয়াজ যিকোনো মানে শাক পাচলি লৈ যাবৰ কাৰণে গেটত বহুত অসুবিধা পাইছে কিছুমান আমাৰ মানে কি কাৰ্বি সম্প্ৰদায়ৰ ভাই বন্ধু বান্ধৱে কিবা বাধা সন্মুখীন কৰিছে কি ইয়াৰ পৰা মাল লৈ যাব নোৱাৰিবি আমাৰ পৰা মাল লৈ বিক্ৰী কৰিব লাগিব নহ'লে মাল তোমাতে লৈ আহিব নোৱাৰিবি তাৰপিছত মানে কি আমাৰ ইয়াৰে কিছুমান ভাই বন্ধু স্থানীয় ভাই বন্ধু আমাৰ মাৰ্কেটৰ বজাৰৰ আর কি তাতে গদ্দি খুলিছে এই আমাৰ ভাই বন্ধু ইয়াত আমাৰ কাৰ্বি আংলঙত যিখিনি মানুহৰ লগত মানে এডজাষ্ট হৈ মানে মেনেজমেণ্ট কৰি মানে ইয়াতে বস্তু বিক্ৰী কৰি আছে আমাৰ ইয়াত যদি 15 টকা তাতে বেছি আছে 25 টকা আমাৰ ইয়াৰ পৰা বেপাৰীখিনি মাল লৈ যাওঁতে 15 টকা লৈ গ'লে 1 টকা খৰচ বা 2 টকা খৰচ 17 টকা হ'লে 22 টকা বেচিব পাৰে তাৰ পৰা যদি 25 টকা মাল লৈ 40 টকা বেচিব লাগিব কিছুমান কাস্টমাৰে গালাগালিজ কৰে মাৰধৰ কৰিবৰ কাৰণে বিচাৰে এফালৰ পৰা মাল লৈ যাবলৈ মাৰধৰ কৰিব বিচাৰে কাস্টমাৰতো প্ৰত্যেক কি দাম বেছি খাব কেনেকা তাৰপিছত আপোনাৰ মাল লৈ যাব নোৱাৰে বহুত সন্মুখীন হৈছে আজি 4-5 দিনৰ পৰা আমি কিছুমান আমাৰ বেপাৰী তাতে বহুত পইচা আমাৰ বেলেঞ্চ আছে কিছুমান কোনেকা গৰীব মানুহ আছে বজাৰৰ পৰা নহ'লে তাৰ ঘৰত চাউল নাযায় ল'ৰা ছোৱালী ৰখি থাকে এর কারণে আমি বহুত সন্মুখীন হৈছোঁ আজি 4-5 দিনৰ পৰা আমি বহুত মানে কি এর কারণে আপোনালোকৰ মাধ্যমত এইটো কৈছোঁ এইটো আমি ডিফু ডিষ্ট্ৰিক্টৰ ডিচি ছাৰক মই এইটো আমি আপোনালোকৰ মানে কি মাধ্যমৰ জৰিয়তে কৈছোঁ অনুৰোধ কৰিছোঁ আমাৰ যদি এইটো চাই দিয়ে সমাধান হ'ব লাগে আমি মাননীয় মুখ্যমন্ত্ৰী ছাৰকে কৈছোঁ এইটো সমাধানটো আমাক
সমাধানটো শেষ কৰি দিয়ে জলদি, এইটোৰ কাৰণে আমি এইটোৱে বিচাৰিছোঁ। হয়, নমস্কাৰ। আৰু পোনপ্ৰথমে আপোনালোকক আমাৰ ব্যৱসায়ী তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আপোনালোক ইমান দূৰৰ পৰা আহি আজি আমাৰ এই ব্যৱসায়ী সন্থাৰ সজ্জনত আহি উপস্থিত হৈছে। আৰু চাওক, আপোনালোক অহাৰ কাৰণে আমি সুখী। ব্যৱসায়ীসকল, আপোনালোক কাৰ্বি আংলং ডিষ্ট্ৰিক্টত যিখিনি আমাৰ দবকাৰ পৰা, দবকা নহয়, নগাঁও, হোজাই, লংকা, খাৰপেটীয়াৰ পৰা যিখিনি শাক পাচলি যায়, ইমান দিন আমাৰ অসুবিধা হোৱা নাই। যদিও ইমান দিন অসুবিধা হোৱা নাই, আপোনালোকে নিশ্চয় তাৰ পৰাও আপোনালোকে পাচলি লৈছিলে বা পাচলিটো ল'বই লাগিব। কেতিয়াও এনেকুৱা দামত খাব পৰা নাই। কিন্তু আজি 10 ডিচেম্বৰ আমি নজনাকৈ, আমি ইয়াৰ ব্যৱসায়ীসকলে একদম নজনাকৈ আমাৰ ইয়াৰ পৰা মিনিমাম 20-30খন গাড়ী কাৰ্বি আংলং ডিষ্ট্ৰিক্টত যাবলৈ ওলাইছিলে। যোৱাৰ লগে লগে কিবা তাত এখন কি গেট আছিলে বা কি গাঁৱৰ ফাৰুকত যোৱাৰ লগে লগে আমাৰ ব্যৱসায়ীসকলৰ গাড়ীখিনি কোনোবা আহি আগচি ধৰিছে। আমাৰ কাৰ্বি সম্প্ৰদায় কিছুসংখ্যক যুৱকসকলে আহি গাড়ী আগচি ধৰি লৈ তেওঁলোকৰ দোকানৰ সন্মুখত নি ৰাখিছে। তেতিয়া আমাৰ তাত ফোন আহিছে, আমাৰ ব্যৱসায়ীসকলে ফোন মাৰি ক'লে, দাদা এই আমাৰ গাড়ী যাব নিদিয়ে। কি হ'ল? এই ইয়াত কোনোবাই এটা গুদ্দৈ খুলিছে, তেওঁলোকে কয় ইয়াৰ পৰা ল'ব লাগে, আৰু অন্যথা তেওঁলোকে গাড়ী যাব নিদিয়ে। যদি আমি যাব বিচাৰোঁ আমাক মাৰধৰ কৰিব, গাড়ী জ্বলাই দিব, আৰু তেওঁলোকে বেয়াকৈ মাৰিব, আৰু শাক পাচলি চব পেলাই দিব গাড়ীৰ পৰা। এনেকুৱা দম দিছে। দিয়াৰ লগে লগে আমাৰ ব্যৱসায়ীসকলক এটা কথা ক'লোঁ যে ইয়াত যিমান টকাৰ মাল আছে আমাৰ ইয়াত নালাগে, পইচা নালাগে, কিন্তু মাৰ খাব নালাগে। লাগিলে আহি যাব, কিন্তু তাত যাব নালাগে। সেইকাৰণে তেওঁলোকে কি কৰিছে, আগত তেওঁলোক ঘূৰি আহি গৈছে। 12-1মান বজাত তেওঁলোক ঘূৰি আহি গৈছে। অহাৰ লগে লগে মিনিমাম 1-2 লাখ টকাৰ তেওঁলোকে এটা দোকানৰ পৰা লোৱা নাই, বিভিন্ন দোকানৰ পৰা লৈছিলে, বিভিন্ন গদিৰ পৰা লৈছিলে। সেই মালখিনি ৰিজেক্ট হৈ গৈছে, বেয়া হৈ গৈছে, যাব পৰা নাই। গতিকে আজি চাওক, 10 ডিচেম্বৰৰ পৰা আজিলৈকে আমাৰ ইয়াৰ পৰা মাল নিব নিদিয়ে। আৰু কি কৰিছে, তাত কোনোবাই এখন গদ্দি খুলিছে। আমাৰ দবকা আজি আপোনালোকে আহিছে, আমাৰ দোকানে দোকানে গৈ আপোনালোকে এটা তদন্ত লওক যে আজি ফুলকবি, পাতাকবি, বিলাহী কিমানকৈ বিক্ৰী হৈছে। আজি শুনা পাইছোঁ তাত 1250 টকা ক্ৰেক বিক্ৰী হৈ আছে, আৰু আমাৰ ইয়াত আজি 1000 টকা বিক্ৰী হৈ আছে। এই 250 টকা যদি 250 টকা তাত বিক্ৰী, তাত যদি বেছি হয়, আপোনালোকে মিনিমাম 10 টকা কিলোত পাইকাৰীত আমাৰ ব্যৱসায়ীসকলে ল'বলগীয়া হৈছে। এতিয়া 10 টকা যদি বেছিকৈ লয়, বেচিব লাগিব আৰু 10 টকা বেছিকৈ। তেতিয়া এই আমাৰ কাৰ্বি আংলঙত যিখিনি আমাৰ যিসকল কাষ্টমাৰ আছে, সেইসকলে দামত খাব না কমত খাব, তেওঁলোকে দামতে খাব লাগিব। গতিকে আপোনালোকৰ মাধ্যমে এটা কথা কওঁ যে অনতি পলমে যাতে আমাৰ কাৰ্বি আংলঙত যি গেটত, ফাৰুকা গেটত কোনোবা দুষ্ট চক্ৰ আহি আমাৰ এই জিলাৰ পৰা যিখিনি শাক পাচলি লৈ গৈ যাব বিচাৰিছিলে, সেইসকলক যাতে সোমাব যদি নিদিয়ে, কি কৰিম। আৰু আমি এটা কথা কওঁ যে আমাৰ ডিষ্ট্ৰিক্ট হোজাই জিলা আৰু আমাৰ কাৰ্বি আংলং জিলাৰ যি ডিচি ছাৰ আছে, আমাৰ হোজাই ডিচি ছাৰ আছে, আৰু লগতে আপোনালোকৰ মাধ্যমে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাওঁ যাতে এই কাৰ্বি আংলঙৰ লগত যিসকল সাপ্তাহিক ব্যৱসায়ী আছে, সেইসকলৰ এটা ফেমিলি জড়িত আছে, আৰু সেই ফেমিলিৰ লগত ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱসায় কৰি আনি এইসকলক পোহপাল দি আছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাওঁ যাতে কাৰ্বি আংলঙত যিসকল দুষ্ট চক্ৰ কিছুমান ওলাইছে, সেইসকলে ভয় ভাবুকি দি আছে আমাৰ গাড়ী জ্বলাই দিব, বা আমাৰ ব্যৱসায়ীসকলে শাক পাচলি লৈ গ'লে তেওঁলোক সোমাব নিদিব। সেইকাৰণে এইসকলক যাতে অনতিপলমে এইসকল স্বীকৃতিপ্ৰাপ্ত হয় নেকি, তেওঁলোকক তদন্ত কৰিব লাগে। আৰু তেওঁলোকৰ লগত বোলে কোনোবা এজন জড়িত হৈ আছে, কোনোবা এজন তাৰ ডন এজন জড়িত হৈ আছে, কাৰ্বি আংলঙৰ ডন। গতিকে এজন ডনৰ কাৰণে কাৰ্বি আংলং হাজাৰ হাজাৰ লাখ লাখ জনসাধাৰণ আছে, আমাৰ কাষ্টমাৰ আছে, সেইসকলে এজন ডনৰ কাৰণে কষ্ট পাব নেকি? গতিকে আজি আপোনালোকৰ মাধ্যমে সেই কাৰ্বি আংলঙত যিসকল আমাৰ কাষ্টমাৰ আছে, ধৰি লওক আপোনাৰ ফাৰুকাৰ পৰা আৰম্ভ কৰি লাংহিং, ফুলনি, ডেণ্ডাঘাট, য'ত বজাৰ আছে, বকুলীয়া আছে,
ইয়াৰ পৰা বজাৰ ডিপুলৈকে মাঞ্জালৈকে লুংগিলৈকে আমাৰ ইয়াৰ পৰা শাক পাচলি যায় সেইসকল কাষ্টমাৰে আপোনালোকে নিশ্চয় পেজত দেখা পাব সেইসকলে যাতে জাগ্ৰত হ'ব লাগে যে কোন দুষ্ট চক্ৰ কাৰ্বি আংলঙত ওলাইছে কোন ডন ওলাইছে সেইসকলক যাতে ইনভেষ্টিগেশ্যন কৰিব লাগে যে সেইসকলৰ কাৰণে এজন দুজনে মলাই খাব আৰু গোটেই কাৰ্বি আংলঙ হাজাৰ হাজাৰ কাষ্টমাৰে ইয়াত যেন কষ্ট উপভোগ কৰিব লাগিব সেইটো হ'ব নোৱাৰে গতিকে আপোনালোকৰ মাধ্যমে আমি সেই কাৰ্বি আংলঙ ডিষ্ট্ৰিক্টৰ আমাৰ যিসকল ভাই বন্ধু আছে সেইসকলক আমি অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ওলাই আহক আমি ওলাই আছোঁ আপোনালোকে আজি আমাৰ দবকাত আমাৰ লংকাত আমাৰ হুজাই আমাৰ নগাঁৱত খাৰপেটীয়াত আপোনালোকে খবৰ লওক আমাৰ দবকাত 2 টকা ব্যৱসায়ত আমাৰ ব্যৱসায় কৰি আছে কিন্তু কাৰ্বি আংলঙত যিসকলে মাল নি বিক্ৰী কৰি আছে যদি ইয়াত 20 টকা তাত 30 টকাকে লৈ আছে আৰু 20 টকা ইয়াৰ পৰা যোনে ল'ব 2 টকা খৰচ হ'ব আৰু 22 টকা 30 টকা তেওঁলোকে বিক্ৰী কৰিলে 5-6 টকা তেওঁলোকে লাভ হয় তেওঁলোকে ব্যৱসায় কৰিব পাৰে গতিকে আৰু তাৰ পৰা যিসকলে 30 টকাত ল'ব সেইসকলে কি কৰিব লাগিব 40-50 টকাত বিক্ৰী কৰিব লাগিব আৰু সেই 10 টকাৰ পৰা তাত কিছুমান গোটেই কাৰ্বি আংলঙত যিসকল আমাৰ ভাই বন্ধু আছে কাৰ্বি সম্প্ৰদায়ৰ ভাই বন্ধুসকল আছে সেইসকলে এই 8 টকা যিসকলে ব্যৱসায়ী তেওঁ লৈ আছে তাৰ পৰা এটকাও নাপায় কেৱল মাত্ৰ এজন দুজন দুষ্ট চক্ৰৰ পকেটত গৈ এই মালখিনি সোমাই আছে আৰু গোটেই কাৰ্বি আংলঙৰ আমাৰ যিসকল ভাই বন্ধু আছে সেইসকলক কষ্ট কৰিবলগীয়া হৈছে গতিকে এইখিনিয়ে যাতে অনতিপলমে এই আমাৰ যে কাৰ্বি আংলং আৰু আমাৰ এই জিলা নগাঁও জিলা হুজাই জিলাৰ পৰা যি সংঘাত লাগিছে আমাৰ CM ছাৰে যাতে অতি কম সময়ৰ ভিতৰত যাতে হেৰিটো আমাৰ মীমাংসা কৰি দিয়ে আমি তাৰে কামনা কৰিছোঁ কিহৰ কাৰণে যাব নিদিয়াতো চাওক কিছু মই আগতে কৈ গৈছিলোঁ যে এজন দুষ্ট চক্ৰ আমাৰ ইয়াৰ পৰা গৈ তেওঁ কিবা এটা মেনেজ কৰি তাৰ পৰা 2-এজনৰ লগত সাংগু পাংগু লৈ তেওঁ কিবা এটা মিলাপ্ৰীতি কৰিছে তাত কৰি এটা গদ্দি এটা দিছে এনেকুৱা এটা ব্যৱসায়ী এটা মানে ডিষ্ট্ৰিবিউটাৰ মানে আমাৰ ইয়াত আড়ত বুলি কয় বা কোনোবাই গদ্দি বুলি কয় এখন হ'লচেলাৰ গদ্দি খুলিছে চাওক আজি সেই গদ্দি খোলাৰ কাৰণে কিছুমান তাৰ পৰা 2-এজন তেওঁলোকৰ লগত পাৰ্টনাৰশ্বিপত আছে আৰু পাৰ্টনাৰশ্বিপত থকাৰ কাৰণে আজি তেওঁলোকৰ কথা হ'ল তাৰ পৰা যদি শাক পাচলি আহি যায় তেওঁলোকে কমত বিক্ৰী কৰি দিব আৰু আমাৰ ইয়াৰ পৰা যদি কোনোবাই লৈ যায় তাত বজাৰত নি বিক্ৰী কৰিব নোৱাৰিব সেইকাৰণে তেওঁলোকে কি কৰিছে ধয় ধমকি দি আছে আমাৰ ব্যৱসায়ীসকলক যাতে সেই বিভিন্ন জিলাৰ পৰা আনিব নালাগে আমাৰ ইয়াত দোকান আছে আৰু এখন যদি দোকান থাকে আপোনালোকে কওক যদি কাৰ্বি আংলং এখন দোকানে কি কাৰ্বি আংলংখন মেইনটেইন কৰিব পাৰিব নেকি শ গাড়ী মাল বিক্ৰী হৈ আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আৰু এখন দোকানে তেওঁলোকৰ কথা হ'ল এখনৰ পৰা যদি কোনোবাই নিয়ে 8 টকাৰ মাল 20 টকাত বিক্ৰী কৰিব পাৰিম চান্সত বিক্ৰী কৰিব পাৰিম সেইকাৰণে আমি কাৰ্বি আংলঙৰ জনসাধাৰণ হৈ আজি মাত মাতিছোঁ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ হৈ আমি মাত মাতিছোঁ যাতে কাৰ্বি আংলঙৰ যিসকল জনসাধাৰণ আছে সেইসকলে যাতে শাক পাচলি কমত শাক পাচলি নহয় আজি চাওক আমাৰ এই অঞ্চলৰ পৰা মাছ শুকান মাছ যদি নাযায় বা ব্ৰইলাৰ আপোনালোকে নিশ্চয় দেখা পায় ৰাতিপুৱা হ'লে কিমান গাড়ী গৈ আছে সৰু গাড়ী যদি এইবিলাক নাযায় আপোনালোকে কওক তাত যদি এখন দোকান হয় আমাৰ ইয়াৰ আলু গদ্দি আছে চাওক তাত কোনোবা এজনে আলু গদ্দি এটা তেওঁলোকে মাতি লৈছে যে আমাৰ ইয়াত এজন পূৰ্বৰ এজনে কৈ গৈছিলে যে ইয়াত যদি হয় 17 টকা তাত 21 টকা ল'ব লাগে এতিয়া 17 টকা যিজনে লৈ যাব তেওঁতো 25 টকা বিক্ৰী কৰিব পাৰিব এতিয়া 21 টকা যিজনে ল'ব সি কি কৰিব লাগিব 30 টকা তাত বিক্ৰী কৰিব লাগিব গতিকে সেইকাৰণে তেওঁলোকে আমাৰ ইয়াৰ ব্যৱসায়ীসকলক স্থানীয় ব্যৱসায়ী এই অঞ্চলৰ এই জিলাৰ বিভিন্ন জিলাৰ তেওঁলোকে মানা কৰি আছে যে তাৰ পৰা ল'ব লাগে তাত বিক্ৰী কৰিব লাগে গতিকে আপোনালোকে আহাৰ কাৰণে আমি অন্তত সুখী হৈছোঁ আৰু আপোনালোকে যাতে গোটা কাৰ্বি আংলঙত যাতে আপোনালোকে এই মেছেজটো পঠিয়াই দিয়ে যে এনেকুৱা কিছু দুষ্ট চক্ৰৰ কাৰণে আজি কাৰ্বি আংলঙত অশান্তিৰ পৰিৱেশ হৈছে আমি দামত শাক পাচলি এতিয়া দাম কমি আছে কিন্তু এতিয়া আমি দামত খাবলগীয়া হৈছে গতিকে এইখিনিয়ে আপোনালোকক আৰু আপোনালোকে যদি এজনে আনজনে যদি অকণমান 2-এষাৰ কয় নিশ্চয় আপোনালোকৰ ভাষা দি যদি কয় তাৰ আমাৰ কাৰ্বি সম্প্ৰদায়ৰ ভাই বন্ধুসকলে বুজি পাব বুলি আশা ৰাখিছোঁ ধন্যবাদ